বহুত ভাল লাগিছে আৰু প্ৰথমে মই UPPL দলক আৰু UPPL দলৰ সকলো কেন্দ্ৰীয় নেতৃবৰ্গক বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক হৃদয় অন্তৰৰ পৰা আমাৰ শ্ৰীৰামপুৰ যিমান আমি কৰ্মকৰ্তাসকল আছো দলৰ যিমান কাৰ্যকৰ্তাসকল আছো আৰু গোটেই শ্ৰীৰামপুৰবাসী ৰাইজ হিচাপে হৃদয় অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব খুজিছো। তেখেতসকলৰ যিটো আস্থা আৰু বিশ্বাস, তেখেতসকলে যে বিশ্বাস কৰিছে যে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমি প্ৰথম ফেজতে প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু শ্ৰীৰামপুৰ সমষ্টিটো বহুত ভাল হৈ আহিছে। ইয়াত অলৰেডি UPPL দল জিকি আছে। সেইখিনি কথা তেখেতসকলে 2-3 বাৰ অবজাৰ্ভাৰ পঠাই তেখেতসকলে নিজে সত্তা প্ৰদান কৰি এইখিনি উলিয়াই লৈছে। ইয়াৰ পৰা UPPL দল জিকাটো 100% নিশ্চিত আৰু তেখেতসকলে আমাক এটা অৰ্ডাৰ দিছিল যে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ এটা অৰ্ডাৰ আছিল, হুকুম আছিল আৰু তেখেতৰ নিৰ্দেশ আছিল যে ফেব্ৰুৱাৰী মাৰ্চ মাহতেই আমি শ্ৰীৰামপুৰ সমষ্টিটো জিকি থব লাগিব আৰু আমি মানে নিৰ্বাচনলৈকে অপেক্ষা কৰিব নালাগে আৰু সেই মৰ্মে আমি কাম কৰি আহিছো। বৰ নিষ্ঠাভাৱে আমি কষ্ট কৰি সকলো কৰ্মকৰ্তাসকলে কেন্দ্ৰীয় কমিটি, ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটি সকলো কৰ্মকৰ্তাই বিভিন্ন সেল আমাৰ যিসকল আছে সকলো কাৰ্যকৰ্তাই বহুত কষ্ট কৰিছে, কাম কৰিছে আৰু সেইটোৰ ফল আমি দেখিবলৈ পালো যে আমাৰ অনলাইন আৰু অফলাইন যি মেম্বাৰশ্বিপ হৈছে প্ৰায় 18,000ৰ ওপৰত আমাৰ মানে মেম্বাৰশ্বিপ অলৰেডি হৈ গ'ল আৰু তাৰ বাহিৰে বহুত সমৰ্থক আমাৰ লগত অলৰেডি আছে, আমাৰ লগত যোগাযোগত আছে আৰু মই বিশ্বাস কৰো যে নিশ্চিতভাৱে এতিয়া শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমাৰ UPPL দল 100% ইয়াৰ পৰা জিকি যাব আৰু শ্ৰীৰামপুৰ সমষ্টিটোক আমি যি শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক আমি উপহাৰ স্বৰূপ দিম। কাৰণ তেখেতে যিটো আমাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কৰিছে, বিভিন্ন ধৰ্মাৱলম্বীক যিটো সন্মান জনাইছে সেইটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো, কোনো ৰাইজে পাহৰি যাব নোৱাৰে। যিসকলে গঠনমূলক চিন্তাধাৰা কৰে, যিসকলে ভৱিষ্যত প্ৰজন্মৰ ভাল হওক সেইটো চিন্তাধাৰা কৰে, তেখেতসকলে UPPL দলৰ বাহিৰে বেলেগ দলৰ কথা চিন্তা কৰিব নোৱাৰে আৰু মই সেইকাৰণে দৃঢ় বিশ্বাস যে অকল শ্ৰীৰামপুৰ বুলি নহয় আমাৰ BTRৰ 40খন সমষ্টিতেই UPPL দলে বহুত সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে চৰকাৰ গঠন কৰিব সেইটো নিশ্চিত হৈ গৈছে আৰু আমি 35 লক্ষ জনসাধাৰণক আমি সেৱা আগবঢ়াই যাম। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ স্পষ্ট নীতি যে আমি গাদী দখল কৰিবলৈ অহা নাই, আমি ক্ষমতা ল'বৰ কাৰণে অহা নাই, আমি ৰাইজক সেৱা আগবঢ়াবলৈ আহিছো আৰু সেইটো কথা মই বিশ্বাস কৰো আৰু তেখেতৰ লগত কাম কৰি মোক বহুত ভাল লাগিছে। তেখেতৰ লগত কাম কৰি বহুতখিনি শিকিবলৈ পাইছো আৰু যিখিনি শিকিছো মই ভাবো যে অহা 5 বছৰত শ্ৰীৰামপুৰবাসী ৰাইজৰ কাৰণে সেইটো এটা আশীৰ্বাদ স্বৰূপ হ'ব। তো বহুত ধন্যবাদ আপোনালোকক। এতিয়া BPF দলৰ কথাটো নকোৱাই ভাল ক'বলৈ গ'লে, কাৰণ তেখেতসকলে 17 বছৰত চৰকাৰত থাকিল আৰু 2 বছৰ ইণ্টাৰিম কাউন্সিল আছিল, কিন্তু 3 বাৰ তেখেতসকলে 3টা টাৰ্ম ইয়াৰ পৰা চৰকাৰত মানে গঠন কৰিল তেখেতসকলে। কিন্তু এই 3টা টাৰ্ম য'ত নিৰ্বাচন হ'ল 2005, 2010, 2015 চন, আমি ক'ব লাগিব যে সেই ৰুলিং গভৰ্ণমেণ্টত থাকি তেখেতসকলে শ্ৰীৰামপুৰ সমষ্টিটো জিকিব নোৱাৰিলে। হৃদয়টো অন্তৰটো তেখেতসকলে জিকিব নোৱাৰিলে, ৰাইজৰ অন্তৰত সোমাব নোৱাৰিলে। চৰকাৰত থাকি যদি ৰাইজৰ অন্তৰত সোমাব পৰা নাই, এই সমষ্টিটো উদ্ধাৰ কৰিব পৰা নাই, BPF দল হিচাপে ৰুলিং গভৰ্ণমেণ্ট হিচাপে তেখেতসকলে যদি ইয়াৰ পৰা জিকি আহিব পৰা নাই, এতিয়াতো তেখেতসকলেতো আৰু চৰকাৰত নাই, এতিয়াতো তেখেতসকলে ক্ষমতাত নাই, এতিয়াতো তেখেতসকলৰ আৰু অস্তিত্বত নাই ক'ব লাগিব। কাৰণ তেখেতসকলৰ যি যুগসকল ভাল লিডাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কওক, আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াই কওক, আমাৰ প্ৰাক্তন ডেপুটি CM খাম্পা বৰগোহাঁই কওক, আগৰ স্পিকাৰ আৰু বহুত তেনেকুৱা ধৰণৰ EM MCLA বিলাক অলৰেডি আমাৰ বিভিন্ন দলত বিশেষকৈ UPPL দলত অলৰেডি যোগদান কৰিছে। এতিয়া BPF দলত আৰু কোনেও নাই। এতিয়া ক'ব লাগিব যে সেইকাৰণে তেখেতসকলৰ সেইকাৰণে মই ক'লো যে অস্তিত্ব আৰু নাই আৰু সেইকাৰণে তেখেতসকলৰ কথা আহিব নোৱাৰে। কাৰণ সেই চৰকাৰৰ সময়ত আমি কিমান জাতিগত সংঘাত চাইছো, কিমান হত্যা হিংসা চাইছো, কিমান আমাৰ লিডাৰবিলাক ভাল লিডাৰবিলাকক আমি হেৰুৱাইছো, সেইবিলাক কথা কোনো ৰাইজে পাহৰ নাই। সেইকাৰণে BPF কোনো প্ৰসংগত নাহে, আমাৰ লগত মানে তেখেতসকলৰ কোনো কম্পেৰিজন নাই। আমাৰ নিৰ্বাচনী ইস্যু স্পষ্টভাৱে কৈ দিছো
যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ কথা হ'ল যে আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য ৰাইজক সেৱা আগবঢ়োৱা, আৰু সেইকাৰণে আমাৰ এইবাৰ নিৰ্বাচন জিকাৰ পিছত প্ৰত্যেকটো গাঁৱত যোৱা হ'ব, প্ৰত্যেকটো গাঁৱত প্ৰত্যেকজন পৰিয়ালৰ মানুহক মাতা হ'ব। তেখেতসকলৰ উপস্থিতিত আমি তেখেতসকলৰ সমস্যাবিলাক খুঁটি-নুটিভাৱে আমি জানি ল'ম। চৰকাৰ আৰম্ভ হোৱাৰ লগে লগে জানাৰ পিছত সেইটোৰ ওপৰত বেছ কৰিহে আমি আমাৰ স্কিমবিলাক, আঁচনিবিলাক ধৰিম, ডেভেলপমেণ্ট কামবিলাক তেনেকুৱা আমি কৰি যাম, আৰু তেখেতসকলৰ যিটো সমস্যা আছে সেইটো আমি সমাধান কৰিবলৈ আগবাঢ়িম। এতিয়া আমাৰ গ্ৰাছৰুটৰ পৰা, ৰাইজৰ পৰা আগত জানি ল'ম সমস্যা, তাৰ পিছতহে আমি কাম কৰিম। এনেকুৱা হ'ব নালাগে যে বটম টু তাৰমানে টপ টু বটম এপ্ৰ'চ, সেইটো হ'ব নালাগে, বটম টপ এপ্ৰ'চ হ'ব লাগে। তলৰ পৰা, গ্ৰাছৰুটৰ পৰা মানুহৰ সমস্যা জানিহে আমি পলিচি বনাব লাগিব। তেখেতসকলৰ সমস্যাবিলাক দূৰ কৰাৰ কাৰণেহে আমি কাম কৰিব লাগিব, আৰু সেইকাৰণে মই ব্যক্তিগতভাৱে তেনেকুৱা নকওঁ যে আমাৰ চৰকাৰৰ বা আমাৰ দলৰ অমুক ইছ্যুৰ ওপৰত কাম কৰিম, তমুক ইছ্যুৰ ওপৰত কাম কৰিম। আমাৰ এটা কথাই স্পষ্ট, ৰাইজৰ যিটো সমস্যা সেই সমস্যাৰ ইছ্যুৰ ওপৰত আমি কাম কৰিম।